Hey guys, welcome back my YouTube channel. আজি আমি অলপ ঘূৰিব আহিছোঁ। দেখি পাইছে আপোনালোকে হাতত চেণ্ডেল লৈ লৈছোঁ। এনেকা আমি অলপ ঘূৰিম। এইটো হ'ল আমাৰ মটংগা নদী। চাওক ভিউ, কি সুন্দৰ ভিউ। তো গাইজ আমি আগবাঢ়ি থাকোঁ। মোৰ লগত আছে দুইজন। নদীটো পুৰা খাই বহুত ডাঙৰ হ'ল নদীটো। তো হ'ল মটংগা নদী। পানী বাঢ়িছে ন, বহুত স্পীডটো পানী। ফাইনেলি পানী বহুত বাঢ়িছে। পাৰ হ'ব পাৰিম নে নোৱাৰিম আমি চাম। গাইজ চাওক ভিউ, পানী বাঢ়িছে আৰু অলপ চকুৰ প্ৰব্লেম চলি আছে, সেইটো কাৰণে চশমা লগাইছোঁ। চাওক একদম এনেকা দূৰে ল'ব লাগিব। এই পাৰ হ'ব পাৰিম না, পানী বহুত ধাৰ। আমি পানী পাৰ হৈছোঁ। চাওক ডেঞ্জাৰ পানী আহি আছে, পানী ধাৰ চাওক না। হা দাবি যাই থাকে দেখোন। চাওক মানে জিকিল আৰু গোটাই মোবাইল চবাইল জিকিল। গাইছ বহুত ধাৰ পানী। চাওক এই আমি পাৰ হৈ আছোঁ। ভাই জিকেল আমি জিকেল। দাউৰিব লাগিব দাউৰি যাব লগা হৈছে। চাওক কেনে আহি পালোৱে পাৰ। Oh my god, নেজেটা আহি আছে ৰা। মটংগা নদী, এইটো হ'ল মটংগা নদী। আমি ইফালে যাম, ইফালে আছে নেপালী মানুহ, নেপালী ঘৰত যাম। তো আপোনালোকে শেষত লাগি গাইজ চাওক না, গুৰু কিমান গুৰু আছে, কিমানটা গুৰু। মানে ইফালে নেপালী মানুহ আছেতো, নেপালী মানুহৰ চবৰে প্ৰত্যেক ঘৰৰে গৰু আছে। তাৰমানে এতিয়া বাৰিষা চিজন, পথাৰত জাগা নাই গৰু দিবা, তো এতিয়া সেইটো জাগাতে গোটেই গৰু দিয়া হয়। গাইজ আমি ফাইনেলি নদীটো পাৰ হ'লোঁ। এতিয়া যাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু চেনেলটোত নতুন যদি ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। গাইজ চাই থাকক, আমি আগবাঢ়ি যাই থাকোঁ। তো গাইজ আমি নদীটো পাৰ হৈ এতিয়া মানে গাঁও পালোহি। তো আমি যাই আছোঁ। বহুত ওখ পাহাৰৰ নিচিনা ৰাস্তা। চাওক না, বৰষুণৰ পানীৰ লগত মাটি গেলে কেনেকৈ ধুই গৈছে। তো গাইজ ভিডিঅ'ত জড়িত হৈ থাকক, আপোনালোকক প্ৰচেছ দেখাই আছোঁ। তো এইটো ৰাস্তা, এইটো হ'ল নেপালী চোপা।
এই মহেশ ডক্টৰে কেতিয়া যাবাটো কি লগত লৈ যায় মানে এই যদি কোনোবাই ভাল কৰি দিয়ে নহয় বইনে একদম পুৰা বস্তি দিব তাকেতো কি হৈছে বোলে ডক্টৰে গম পোৱা নাই কিতো এতিয়া ক'ত ক'ত কি কি এক্সাৰচাইজৰ পৰা ওলোৱা নাই বেমাৰটো নাইয়ে এই মনেশ্বৰ হাতে মনেশ্বৰৰ কিবাটো বহুতো কোৱাটো তাতো কিমান গেল তাতো 10,000 থাকে এনেকৈ তেনেকৈ ভাল হ'ব বুলি 10,000 খেদাই পূজা পূজাই কিমান ইনকাম পইচা চব ইয়াকে খেদাই আছে ইমান ইনকাম কৰে ইয়াতে মানে চাইছে গাইজ আমি ফাইনেলি এই ঘৰত আহি পালোঁ আহি পাই মানে বহুত দুখ লগা কথা এটা সৰু চলি এটা মেক্সিমাম 4 বছৰত সোমাইছে এই এতিয়া মানে খোজ কাঢ়িব নোৱাৰে মুখত মাত নাই সেনেকুৱা চলি এটা দেখা পালোঁ তো বহুত বেয়া লাগিল তো বহুত ঘৰৰ মানুহে ট্ৰিটমেণ্টত বহুত টকা পইচা খৰচা কৰিলে ভাল হোৱা নাই তো গাইজ আপোনালোকে অলপ হেল্প কৰক হেল্প মানে বা চলিটো কেনেকৈ কি কৰিলে ভাল হ'ব বা ক'ৰবাত মেডিকেল বা ভাল মেডিকেল আছে যদি কমেণ্টত জনাব আমি নিম তো আমাক সেই ভিডিঅ'ৰ জৰিয়তেদি আমাক জনাব পাৰে তো গাইজ তো আজি ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ তো আজি ভিডিঅ' ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'